কম ফুৰিছে এপিচিচি ফুৰিছে দিল্লী ফুৰিছে কোনোবাইতো মোৰ পৰা একটা টাকাও খোজা নাই গৰ্জন তোমাক এমপি টিকেট দিম বুলি ক'ত লিবি দেখিছে গৰ্জনটো দেখাই নাই এই গতিকে এনেকুৱা লবি নাই কংগ্ৰেছৰ এইটো একেবাৰে ৰাইজৰ আজাৰ নহয় নিজৰ চাকৰি পাইছে বুলি যি এমএলএ এমপি কৰিছে তেখেতসকলে কংগ্ৰেছৰ নীতি কি ৰাজনীতিটো লবি I don't think I have a good comment about that. মই এনেকা আজিলৈকে চোৱা নাই সবে কংগ্ৰেছৰ কৰ্মী সকলে নিজৰ কামবোৰ কৰি আছে এই হিচাপে সবে নিজৰ কামত ব্যস্ত ইলেকশ্যনত ব্যস্ত কি লবি চাওক আজি এমপি ইলেকশ্যন গৰ্জনে পাবলৈ গৈ আছে মই অসম ফুৰিছে এপিচিচি ফুৰিছে দিল্লী ফুৰিছে কোনোবাইতো মোৰ পৰা একটা টাকাও খোজা নাই গৰ্জন তোমাক এমপি টিকেট দিম বুলি ক'ত লিবি দেখিছে গৰ্জনটো দেখাই নাই এই গতিকে এনেকুৱা লবি নাই কংগ্ৰেছৰ মোৰ জনাত কংগ্ৰেছটো কেতিয়াও শূন্য নহয় এটা কথা মই আপোনাক ক'বলৈ চেষ্টা কৰিম আজিৰ তাৰিখত যে আমাৰ নেতাসকল যিজনে নিজকে নেতা বুলি কয় যিজনে নিজকে পলিটিচিয়ান বুলি কয় তেখেতৰ এটা ৰিজাৰ্ভেশ্যন এটা সেন্টিমেন্ট আছিল এই বস্তুটো আজিলৈ অকল কংগ্ৰেছৰ কথা নহয় সব আমাৰ পলিটিক্যাল পাৰ্টিৰ মাজতে সেইবিলা মনোভাৱ এইবিলা মানুহ মনোভাৱ লৈ থাকে এটা কথা মই তেখেতক কম বা তেখেতৰ এটা লেচনৰ কাৰণে কম গৰ্জন ডাঙৰীয়া কিন্তু কোনোবা কংগ্ৰেছৰ ভাল পায় সি ভাল সি বেয়া সেইটো চাই অহা নাই মোৰ এটাই উদ্দেশ্য আছে একচুৱেলি কংগ্ৰেছৰ অহাটো কংগ্ৰেছৰ আইডিঅলজিটো মই ভাল পাম গণতান্ত্ৰিক আইডিঅলজি একটা আইডিঅলজিটো লৈ মই আহিছে ইয়াত ধৰ্ম নিৰপেক্ষ আইডিঅলজিটো ইয়াত কংগ্ৰেছত ভাল এই গতিকে আহিছে এতিয়া তেখেতৰ কথা যেতিয়া ক'বলৈ যাম তেখেতসকলৰ কোনো ৰেছপন্সিবিলিটি নাই নিজৰ খালি চিন্তা কৰি তেখেত আহিছে যদি ৰাইজৰ ৰাজাই তেখেতক ভোট দি কংগ্ৰেছ হিচাপে জয়যুক্ত কৰিছে আজি তাৰিখে অকলশৰীয়া কেনেকুৱা ডিচিশ্যন লৈছে ইয়াতে না আনডেমক্ৰেটিক এই গতিকে যিসকলে আনডেমক্ৰেটিক মেণ্টেলিটিত লৈ আছে কংগ্ৰেছৰ নীতি কি যিসকলৰ মাইণ্ডছেটটো একেবাৰে ৰাইজৰ আজাৰ নহয় নিজৰ চাকৰি পাইছে বুলি যি এমএলএ এমপি কৰিছে তেখেতসকলে কংগ্ৰেছৰ নীতি কি কাৰণ কংগ্ৰেছৰ আইডিঅলজি বেলেগ for the people by the people and of the people this is what all about the Congress is if they come with the mindset of his own attitudes I like this one, I dislike this one. This is not the one. This is a political party. There are different kind of background that we come from those families. So your style will be different. My style will be different. His style will be different. That we need to be ready to adapt. সবে যদি নিজৰ একেবাৰে অহংকাৰ এটিটিউডটো যদি লৈ আহে পাৰ্টি যদি ইম্প'জ কৰিব বিচাৰে পাৰ্টি কেনেকা বাচিব এই গতিকে যিসকলে এনেকুৱা মানুহ তেখেতসকলে কংগ্ৰেছৰ ওলাই যোৱাটাই ভাল লাগে মই কাৰণ আমাৰ বহুত ল'ৰাবিলাক আছে এই এনেকা ল'ৰা আপুনিও এজন ল'ৰা ভৱিষ্যত আছে এই গতিকে এনেকা এটিটিউডটো ৰাজনীতিত নচলে নহয় আজিৰ তাৰিখৰ ৰাজনীতিত নেতাবিলাক এটা মাইণ্ডছেট লৈ আহিব লাগে আজিৰ যুগটো বেলেগ হৈছে আৰু টেকন'লজিৰ যুগ everything can be read by our younger generation. So we should be very careful about behaving. Why should be so much moody? Why should be so selfish? I just want to speak about myself. मैं ये अच्छा लगता है, मैं वो अच्छा लगता है, भी नहीं है यार. ये देश क्या अच्छा लगता है, हमारा जनता क्या अच्छा लगता है, जनों को क्या अच्छा लगता है, हमारा भविष्य जो लड़का लड़की आ रहा है हमारा पीछे बोलो क्या अच्छा लगता है, हम उसको ही बोलना है उसको ही करना है वो आता है अपना मूड्स को लेकर अपना स्टाइल को अपना परिवार का जो बिहेव है उसको लेकर पार्टी में आएगा तो पार्टी में कैसे बसेगा This is what all about what is going on here in Congress or in BJP whatever it is. So I feel really so question again. This is all said. Anyway, যিসকলে কংগ্ৰেছ এৰি যাবলৈ বিচাৰিছে সোনকালে যোৱাটো ভাল